ধেমাজি জীয়াঢলত ভয়ংকৰ পথ দুৰ্ঘটনা ৰখাই থোৱা বাহনত প্ৰচণ্ড খুন্দা সুৰাসক্ত চালকৰ ধেমাজি জীয়াঢলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৰখাই থোৱা বাহনত প্ৰচণ্ড খুন্দা মাৰে সুৰাসক্ত চালকে জানিব পৰা অনুসৰি সাৰমতিৰ পৰা যোৰহাটলৈ গৈ থকা অৱস্থাত জীয়াঢলত অলপ সময়ৰ বাবে ৰৈছিল AS01 EV 2190 নম্বৰৰ বাহনখন তেনে সময়তে জীয়াঢল চাৰিআলি দিশৰ পৰা সুৰাসক্ত অৱস্থাত দুজন যুৱকে পিছফালৰ পৰা আহি খুন্দা মাৰে বাহনখনত খুন্দা মৰা বাহনখনৰ নম্বৰ AS22G 6734 উক্ত ঘটনাটোক লৈ সেই স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পিছত যোৰহাটলৈ গৈ থকা যুৱক দুজনৰ এজন ধ্ৰুৱজ্যোতি বৰুৱাক প্ৰহাৰ কৰে কোনো অচিনাক্ত ব্যক্তিয়ে ইয়াৰ লগে লগে ধেমাজি আৰক্ষী উক্ত ঘটনাৰ খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনক আটক কৰে ভুক্তভোগী ধ্ৰুৱজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী কৰে আমি হাৰমতিৰ পৰা আহি আছিলোঁ মই পেছাত এজন চিভিল ইঞ্জিনিয়াৰ তাতে মোৰ ছাইট 3টা আছিলে ছাইট 3টা ইনস্পেকশ্যনত গৈছিলোঁ গৈ পেলাই আপোনাৰ ধেমাজি হৈ পেলাই মই ডিব্ৰুগড় হৈ যোৰহাট যাবলৈ আহিছিলোঁ তেনেকুৱাতে কি হ'ল আপোনাৰ কি জেগা আছিলে জেগাটোৰ নাম জীয়াঢল ন জীয়াঢলৰ ওচৰতে মই গাড়ীখন ৰখাই ধৰক মই প্ৰস্ৰাৱ কৰিবলৈ কৰিছোঁ প্ৰস্ৰাৱ কৰিবলৈ কৰি থকা ঘূৰি আহিছোঁ যেতিয়া মই দেখিছোঁ মোৰ গাড়ীখনত এটা প্ৰচণ্ড চাউণ্ড হৈছে ঘমকৈ উঠিছে তো উঠোঁতে কি হৈছে মই চাইছোঁ কি এজন ল'ৰাই দুজন ল'ৰা ড্ৰিংক এণ্ড ড্ৰাইভ কৰি আহিছে একদম ড্ৰিংকছ কৰি আহিছে পূৰা আপোনাৰ তেখেতক দুয়োটাই হেৰি কৰিলে গম পাব মেডিকেল কৰিলে গম পাব তো একদম ড্ৰিংকছ কৰি আহিছে আহি পেলাই মোৰ গাড়ীখন মাৰিছে মাৰি মোক ওলটাই কৈছে যে আপুনি ছিগনেল দিয়া নাই ইফালে মোৰ ছিগনেলটো জ্বলি আছে সেইটো চাগে মেবি চাগে ধৰিবই পৰা নাই তাৰপিছতে মই তেখেতক লগে লগে চাবিটো ৰাখি থ'লোঁ কাৰণ নহ'লে তেওঁলোকে কৈছে যে আমি যাওঁ আমাক যাবলৈ দিয়ক সেইটো কৰাৰ পিছতে তেখেতৰ ককায়েকো মাতিলে আৰু কোনোবা মানুহ মাতিলে মানুহৰ লগে লগে তেওঁলোকে চাবিটো লাগে মোক উৎপাত কৰিছে মই খালি পুলিচক ফোন কৰিছোঁ পুলিচে সময়ত আহি পেলাই পোৱাহি নাই সেইখিনি যথেষ্ট দেৰিকৈ আহিছে তেওঁলোক অহাৰ পিছতে মোক মাৰিছে তেওঁলোকে মোক পথাৰলৈ নমাই পেলাই মাৰিছে মোৰ ভাইটিটোকো হেৰি কৰিছে এছাল্ট কৰিছে এছাল্ট কৰা বহুত দেৰিৰ পিছত পুলিচ আহি পাইছে পুলিচ আহি পোৱাৰ পিছত তেওঁলোকে যিজনে মাৰিছিলে সেই মানুহজন পলাই দিলে আৰু বাকী দুজনক আমাক পুলিচে এতিয়া থানালৈ লৈ আহিলে আৰু এতিয়া থানাত আমাৰ প্ৰচিডিউৰখিনি ষ্টাৰ্ট কৰিম বুলি কৈছে চাওঁ কি হয়